নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই যে আছোঁ বঙাইগাঁৱত, এটি বিশেষ কাৰণত। এতিয়া মানে যাম আৰু অলপমান ফুৰিম, কি হয় নাজানো। যিটো কাৰণত গৈ আছোঁ সেইটো ঠিক ঠাক হ'ব কি নাই, কিন্তু ফুৰিম এইটো একদম চিয়'ৰ। তো মোৰ লগত মোৰ বন্ধু আছে, আহি আছে পিছত। তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে লগত থাকিব আৰু চাই থাকিব। মই মানে যাম ঠিক, কিন্তু মই নাযাম, মানে বাছতো নাযাম, বাইকতো নাযাম, কিন্তু যাম এটি বিশেষ গাড়ী। মোৰ বন্ধুৰ কাৰণে ৰৈ আছোঁ মই। তো বন্ধু আহিব, তেতিয়া বন্ধুৰ লগতে যাম। মানে হৈছে ডাম্পাৰত যাম। লাহে কৈ মই আহি পালোঁ বঙাইগাঁৱত, আৰু মই ক'ত ক'ত ফুৰিম এতিয়া চাব। মোৰ কামটো হৈ গ'ল, আৰু যিটোৰ কাৰণে আহিছিলোঁ অলপ খবৰ ল'লোঁ, কিন্তু কি হয় নাজানো ঠিক। কিন্তু আপোনালোকে চাই থাকক ভিডিঅ'টো। বঙাইগাঁও, যিটো বৰ্তমান মানে বহুতে ফুৰিবলৈ আহি আছে। কেইদিনমান পিছতে মানে নতুন নতুন ভিডিঅ' ওলাই আছে, আৰু কি ক'ম, ভাল আছে। এটা পুখুৰী আছে ইয়াতে, মানে ডাঙৰ। ইয়াতে আই লাভ বঙাইগাঁও এনেকুৱা বুলি লিখা আছে, কিন্তু মোৰ ভাগ্যটো আজি বেয়া থাকে আৰু নাজানো ঠিক। কিন্তু মানে দিনৰ ভাগত এতিয়া বৰ্তমান বন্ধ হৈ আছে, তো কেতিয়া খোলে নাজানো, কিন্তু মোক লাগিছে ভোক। তো মই আৰু বেছি টাইম নাথাকোঁ ইয়াতে, আকৌ কেতিয়াবা আহিম। এতিয়াৰ কাৰণে টাটা। আৰু লগতে মোৰ লগত আছে মোৰ বন্ধু, আৰু যি আপোনালোকক এটা বহুতে ধুনীয়া এটি গীত গাই শুনাব। ৰেডি? এয়া হৈছে মোৰ বন্ধু, এতিয়া গানটো গাই দিব। গাই দিয়া। মানে বাদাম নাই বলে বাদাম। যাম ঘৰত, বহুত ভোক লাগি